নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলত নতুন বছৰৰ প্ৰথমটো ভিডিঅ'লৈ আদৰণি জনালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো আজি আমি দুয়ো ওলালোঁ এটা ধুনীয়া জেগা চাবলৈ। আমি ঘৰৰ পৰা জাষ্ট ওলাই আহিলোঁ আৰু আমাৰ লগত যাব আজি এজন দাদা আৰু বৌ। এতিয়া আমি আহি আছোঁ দাদা আৰু বৌক পিক কৰিবলৈ। তাৰপিছত আমি যাম একেলগে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। এয়া বৌয়ে এতিয়া হাই ক'ব সকলোকে। আৰু এজন দাদা। আৰু এতিয়া আমি পামহি পুৰণা বাবা থানৰ ওচৰত। আচলতে বাবা থানত সোমোৱা নহ'ল কিয়নো বহুত দেৰি হৈ যাবগৈ। বাহিৰৰ পৰাই সেয়া জনালোঁ আৰু এয়া নতুন বাবা থান। আৰু এতিয়া আমি খালোঁ আলুপুৰি। বোকাখাটৰ আলুপুৰি ফেমাছ বুলি সকলোৱে জানে চাগে। আৰু এয়া লগতে অলপমান কমলা কিনি ল'লোঁ। পিকনিক বুলি ক'লে ৰ'দত বহি কমলাৰ খোৱাৰ মজাই বেলেগ। তো সেইকাৰণে অকণমান কমলা লৈ ল'লোঁ। তাৰপিছত আকৌ আমি যাত্ৰা কৰিলোঁ। এয়া বাগানৰ মাজে মাজে গৈ আছোঁ। আচলতে আপোনালোকক সকলোবোৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ অসুবিধা হৈ গ'ল, বহুত দীঘলীয়া হৈ যাব। আৰু এয়া আমি ফাইনেলি আমাৰ জেগাডোখৰ পাই গ'লোঁ। ইয়াতে আমি বনাই কৰি খাম। তো তাৰ কাৰণে আমি সকলোবোৰ ঠিক ঠাক কৰি লৈছোঁ, বস্তুবোৰ গাড়ীৰ পৰা নমাই কৰি। আৰু আপোনালোকক কোৱাই হোৱা নাই আমি ক'লৈ গৈ আছোঁ। আচলতে আমি গৈছোঁ কাকচাং ৱাটাৰফল চাবলৈ। মই বাৰু আগতে চাই পোৱা নাই, এবাৰ প্ৰথম চাম আৰু। তো আপোনালোককো দেখাম কি কৰিলোঁ। আৰু এয়া আমি কামত লাগি গ'লোঁ কিয়নো সোনকালে খাই কৰি আকৌ চাবগৈ লাগিব জেগাডোখৰ। চাই কৰি আকৌ ঘৰত যাব লাগিব, লেট হৈ গ'লে অসুবিধা হ'ব। সেইকাৰণে আমি জল্দি কামত লাগি গৈছোঁ সকলোৱে। তাৰপিছত এয়া আছিলে বগৰী, আনাৰস আৰু গাহৰি চুঙা দিয়া। এটা কাম কৰা, এয়া মটৰ পনীৰ বনিব, এয়া চিকেন বনিব, লোকেল চিকেন। দাদা কি বনাব? কি বনাব আপুনি? আৰু আপুনি? আমাৰ এইখিনি বগৰী বনাইছে, বগৰী। এয়া যেতিয়া মোৰ কেমেৰা পজিশ্যন নিমিলা হৈ যায় তেতিয়া মোৰ অৱস্থা এনেকুৱা হৈ থাকে। ভিডিঅ' কৰি থৈছোঁ মই। এয়া আমাৰ খানা ৰেডি হৈ গ'ল, আমি খাবলৈ লৈছোঁ। আৰু গোটেই খানাৰ ক্ৰেডিট গ'জ টু বৌয়ে একদম ধুনীয়াকৈ বনাইছে চব। আমি এনেই আৰু যোগালী। অকণমান নাচি দিলোঁ আৰু চবৰে লগতে। মানুহজন কিন্তু আছিলে দেই, ভিডিঅ'বোৰ মানুহজনে বনাই ৰাখিছে। আচলতে তেওঁ বহুত ফূৰ্তি পাইছিলে ময়ো ফূৰ্তি কৰা দেখি। চ' ভিডিঅ' কৰি মেলি ৰাখি থৈছিলে আৰু। এয়া য'তে ত'তে মই খালি নাচিবলৈ ধৰিছোঁ আৰু মই ইমানেই ফূৰ্তি পাইছিলোঁ। সঁচাকৈ জেগাকণটো ধুনীয়া আছিলে আৰু পানীখিনিত নামি যে বহুত ভাল লাগিছিলে। ইমান যে ফ্ৰেছ আছিলে পানীখিনি আৰু বহুত ঠাণ্ডা আছিলে। গৰম দিন হোৱাহেঁতেন আৰু মজা লাগিলেহেঁতেন পানীখিনিত নামি। এতিয়া ঠাণ্ডা যদিও বহুত ভাল লাগিছিলে।
সেইকাৰণে নাচিয়ে দিলোঁ আৰু উৰাই ঘূৰাই। সেয়া আমি ৱাটাৰফল পামগৈ এতিয়া, হয়নে বৌ? আমি ৱাটাৰফল পামগৈ এতিয়া। গৈ আছোঁ এখোজ দুখোজকৈ। পাহৰি থাকিলোঁ, গান এটা আছিলে গাবলৈ, পাহৰি থাকিলোঁ। লাগে মই না যাম 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 ৱাটাৰফল চাম 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 চাম। হয়নে পোৱালি? হাই কৈ দিয়া। পোৱালি হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ পানীবোৰ বৈ আহিছে। মই ভালকৈ উঠাবই নোৱাৰিলোঁ চাগে, তথাপিও চেষ্টা কৰিছোঁ আৰু অকণমান ভালকৈ উঠাম বুলি। নাজানো আৰু মোৰ ধাৰণাতো মই পাৰা নাই। আমাৰ বাগান চাৰিআলি মানুহ লগ পালোঁ, কৈ দিয়া। হেল্ল' কৈ দিয়ক মোৰ ইউটিউবত। হেল্ল' কৈ দিয়ক। কেনেকুৱা লাগিলে? ভাল লাগিলে। ভাল লাগিলে? আপোনাৰ কেনেকুৱা লাগিলে? মই আগতে আহিছোঁ, নপলাই বহুত ভাল লাগে, চবেই আহিব। ৰাজা কেনেকুৱা লাগিলে? বিৰাট মজা। কষ্ট একো নাই, বহুত ভাল মানুহ। কেনেকুৱা লাগিলে তোমাৰ? বিৰাট কষ্ট হ'ল, কিন্তু যেতিয়া পাই গ'লো আহি জন্নতৰ নিচিনা লাগিছে। জন্নত একদম জন্নতৰ লগত। অকণ এইফালে আহক, ফটো কৰি মাৰি দিম। ফাইনেলি আমি ঘূৰি আহিলোগে ন। সেয়া যেনে তেনে গৈছে মানে, ইমান হেঁপাহ। खत्म बाय बाय टाटा गुड बाय गया। এয়া মোৰ পৰাৰ পিছৰ অৱস্থা। মই বহুত কান্দি আছিলোঁ আৰু ভিডিঅ'টো মানে একচুৱেলি কৰিবলৈ কোৱা নাছিলোঁ, কিন্তু ৰাজাদাই মনে মনে কৰি আছিলে মানে মোক পিছত দেখাম বুলি। চ' ভাবিলোঁ আপোনালোকৰ লগত দেখাই দিওঁ, দেখাই দিলোঁ আৰু। এয়া আমি এতিয়া উভতি আহিলোঁ ঘৰলৈ বুলি, আৰু ইয়াৰ পিছতে আমি অলপমান আগত গৈ ৰীলো বনালোঁ। আপোনালোকে ৰীলবোৰ চাবলৈ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব কিন্তু দেই। আৰু ফাইনেলি এতিয়া আমি ঘৰ পামগৈ আৰু বেছি সময় নাই। তো ভিডিঅ'টো মই ইমানতে সামৰিলোঁ, আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।